কংগ্ৰেছৰ নেতৃত্বত আজিৰ গণসভাত উপস্থিত আমাৰ কংগ্ৰেছৰ নেত্ৰী সন্মানীয় প্ৰিয়ংকা গান্ধীজী আৰু উপস্থিত জেনেৰেল ছেক্ৰেটাৰী AICC জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰেছিডেণ্ট ৰিপুণ বৰা ডাঙৰীয়া আৰু ইয়াত উপস্থিত কংগ্ৰেছৰে MP সকল আৰু MLA সকল আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় ৰাইজ গাৰ্জেন সকল সমাজকৰ্মী সকল আৰু বুদ্ধিজীৱী সকল প্ৰথমতে মই আপোনাৰ সকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ ৰাইজ আপোনালোকে জানে মোক আগত কংগ্ৰেছৰে বন্ধু আছিল মই হয় না নহয় এই হেমন্তই ই মানে বিজেপিত যাই পেলাই মোক জবৰদস্ত বিজেপিৰ লগত লৈ যোৱাত এই হেমন্ত মই হেমন্তৰ লগত নাই এতিয়া আকৌ আমি কংগ্ৰেছৰ লগতে থাকিম আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব চিন্তা কৰিব নালাগে মই আছো কোনে কি কৰিব এইবাৰ বিজেপিৰ শ্ৰাদ্ধ অহা মে মাহত 2 তাৰিখত দিম বিজেপিৰ শ্ৰাদ্ধ তাৰমানে বিদায় 2 তাৰিখত ৰিজাল্ট দিব না নাই মে 2 তাৰিখত হয় না তো সেইদিনাই আমি শ্ৰাদ্ধ দি পেলাই বিদায় দিম যা কি কৰিব মই হিচাপ দিম বৰচলা এতিয়া বিজেপি আছে কংগ্ৰেছ আহিব ঢেকিয়াজুলি বিজেপি অশোক সিঙাল এইটো শেষ ইয়াৰ পিছত ৰাঙাপাৰা চতিয়া বিফুৰিয়া এই দাদা আহিছে বিফুৰিয়া এই যে ভূপেন বৰা এইটো আৰামত জিকিল এইবাৰ কি চিন্তা ইয়াৰ পিছত কোনটো জিকিব জানে গহপুৰ কংগ্ৰেছ বিজেপিত আছিল এতিয়া কংগ্ৰেছ আৰামত আহি যাব এইবাৰ ফাৰ্ষ্ট ফেজত বিজেপিটো উল্টা মাৰি কংগ্ৰেছত আহিব 12টা সমষ্টি আনি দিম মই ফাৰ্ষ্ট ফেজত এইবিলাক সব আমি আনি দিয়া আগত কংগ্ৰেছৰে আছিল মই উল্টাই দিলো না ইফালে কিন্তু আকৌ বিজেপিৰ পৰা এতিয়া কংগ্ৰেছত উল্টাই দিম কি কৰিব আৰামত চৰকাৰ আহিল চিন্তাই কৰিব নালাগে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আকৌ আহিল হেমন্তটো এডভান্স যদি কংগ্ৰেছত সোমাইলে ভাল সিফালে কিন্তু নাই এইটো জানে না ইফালে জাপ মাৰিবলৈ এইবাৰ বা ক'ত জাপ মাৰিব বিজেপিটো নাইয়ে শেষ আৰু BTCত কেনেকুৱা চৰকাৰ বনাইছে হেমন্তই জানে এই লিলি হোটেলত মানুহটো ঠেং হাত বান্ধি ৰাখি পেলাই মোক ভয় খাই পেলাই লিলি হোটেলত ৰাখি শ্বিলঙত লৈ যায় আৰু কিবা লিলি হোটেলৰ পৰা কোকৰাঝাৰলৈ কেনেকুৱা গৈছে ট্ৰেকিং সময়ত এটা ছুপাৰত লৈ গৈছে এইটো ইমান সন্মানীয় MCLA সকল ৰাইজে ইহঁতক ভোট দি পেলাই জিকাই দিছে ইহঁতক কৈদি নিচিনা কিয় লৈ গৈছে তাতে কোকৰাঝাৰৰ বাছত লৈ গৈছে বাছত আকৌ গুৱাহাটীত লিলিত থৈছে কিহৰ ভয় এই BTCত যিটো চৰকাৰ হৈ আছে এইটোতো ইলিগেল আমি 100% চৰকাৰ বনাম BTCত আকৌ মই চিন্তা কৰিব নালাগে ইলিগেল চৰকাৰ BTCত বিজেপি আৰু UPPL যিটো চৰকাৰ চলে আছে এইটো ইলিগেল আমি মানিব পৰা নাই এই চৰকাৰটো চৰকাৰ আমিয়ে বনাম বেছি দিন নাই আৰু পুৰা হৈ আছে অসমত আপোনালোকে বেছি দিন নাই আৰু 2 মাহ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে মাহত নতুন চৰকাৰ আহিব বিজেপি হাটাও আসাম বাঁচাও
চৰকাৰ আহিব দেই, মই এনে মিছা কোৱা নাই, মই মিছা কোৱা নাই। চৰকাৰ 100% কংগ্ৰেছৰ নেতৃত্বত আহিব, চিন্তা কৰিব নালাগে। কাক কয় হেমন্ত, এতিয়াতো পুলিচ আছে, তাৰ লগত প্ৰশাসন আছে, বহুত জবৰদস্ত। তাৰমানে আমি যদি কেছ থানাত কেছ দিয়ে, আমাৰতো ৰেজিষ্টাৰ নহয়, বিজেপিয়ে যদি কেছ দিয়ে ৰেজিষ্টাৰ হয়, জানে। আৰু এই শ্ৰীৰামপুৰত এইটোতো বিৰাট কৈ নাই। শ্ৰীৰামপুৰত বিজেপিৰ মানুহে যেনিবা এই হেমন্ত বিশ্ব শৰ্মাৰ নামেই ল'ম মই, সিয়ে আচলতে এইবিলাকক শ্ৰীৰামপুৰ গেটৰ পৰা পাগল ডেইলি ক্ৰৰ গৰুৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, এইবিলাক কোনে কৰে? আমি 15 বছৰ 16 বছৰ চৰকাৰত আছিল, মই এবাৰো হাত দিয়া নাছিল। এতিয়া গৰুৰ পৰা আচলতে বিজেপিৰ মানুহে গৰুৰ নামৰ বিজনেছ কৰিব নালাগিছিল, বিৰাট অন্যায় হৈছে, বিৰাট অন্যায়। গৰুৰ নামৰ বিজনেছ কৰে, গৰুটো লৈ পেলাই কয়লা চিণ্ডিকেট কৰে, চুপাৰী চিণ্ডিকেট, হাজাৰ হাজাৰ। এই বোলে মানে একো কিবা এনেকুৱা নকৰে বোলে, কাৰাপশ্যন নাই বুলি কৈ আছে। কাৰাপশ্যন 1 নম্বৰত এই বিজেপি। মইতো 5 বছৰ আছিল না বিজেপিৰ লগত, এইবিলাকৰ লগত থকা যায়, এইবিলাকৰ লগত থকা যায়, শেষ বদনাম হ'ব, শেষ বদনাম হ'ব। সেইকাৰণে মই আকৌ বিজেপিটো লগটো এৰি পেলাই বাছ আপোনালোকৰ লগত আহিছোঁ, বাছ চৰকাৰ বনাওঁ। আমাৰ সাংবাদিকসকলে সোধা নাই কিয়? এই শ্ৰীৰামপুৰত ডেইলি সাংবাদিকসকলে সুধিব লাগে, এইফালে কছাইগাঁও বা কোকৰাঝাৰত মেলা সাংবাদিক আছে, ইহঁতে যাই পেলাই চাওকচোন গৰুৰ পৰা কিমান লয়, চুপাৰী গাড়ীৰ পৰা কিমান লয়, এই কয়লাৰ পৰা কিমান লয়, এই মুৰ্গীৰ পৰা কিমান লয়, নাজানি সাংবাদিকবিলাকে এনেই আমাকে কিবা কিবি কৈ থাকে। এইফালে যাওক না অলপ একবাৰ, শ্ৰীৰামপুৰত কিমান পইচা লয়, লাখ লাখ, ডেইলি ক্ৰৰ। এইটো দি ইলেকশ্যন খেলিব বিচাৰি আছে ইহঁতে না। দে ঠিক আছে, মই আৰু বেছি নকম। মুঠতে আমি পুৰণা বন্ধু হিচাপে আপোনালোকৰ লগত আমি আহিছোঁ, আমি একেলগে চৰকাৰ বনাম, বিপিএফে আপোনালোকক সহায় কৰিব। এইবাৰ ফাৰ্ষ্ট ফেজত বিজেপিৰ 12টা MLA হাৰিব, ফাৰ্ষ্ট ফেজত মোৰ হাতৰ পৰাই। এইটো ডাইৰেক্ট কংগ্ৰেছত জাপ মাৰিব দেই। থেংক ইউ, ধন্যবাদ।